হেল্ল' গুড ইভিনিং। আৰু আজি বিশেষকৈ আছাম পুলিচ লাভাৰসকলক ক'বলৈ বিচাৰিছোঁ, কাৰণ সময় আহি গৈছে, আপোনালোকে সকলোৱে সাজু হওক। কাৰণ আমাৰ অগ্নি পৰীক্ষা, সেই অগ্নি পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হওক। জীৱনৰ যিটো পৰীক্ষা, ইমান দিন আপোনালোকে কষ্ট কৰি আছিলে, তো সেই কষ্ট আপোনালোকে কেনেকুৱাকৈ যুগুত কৰিছে, তো সেই যুগুত দেখুৱাবলৈ দিন আহি গৈছে। তো আপোনালোকে যিমান পাৰে ৰ'দ বৰষুণ দিন ৰাতি একেকাৰ কৰি আৰু কেইদিনমানৰ কাৰণে চেষ্টা চলাই যাওক। কাৰণ চেষ্টা চলাই যাব, চেষ্টা কেতিয়াও নেৰিব। কাৰণ চেষ্টা কৰিলে মানুহ এদিন নহয় এদিন ছাকচেছ হ'ব পাৰি, এদিন নহয় এদিন সফল হ'ব পাৰি। তো আপোনালোকে আনৰ কথা কাণত নুসুমাই পেলাই, আনে কি কৈছে আনে কি নকৈছে এইবোৰ নাচাই নুশুনি পেলাই আপোনালোকে নিজৰ কামত লাগি যাওক। কাৰণ আমাৰ দিন আহি গৈছে, আমাৰ ইণ্টাৰভিউ দিন আহিবলৈ ধৰিছে। কাৰণ আনৰ কথা ভাবি, আনৰ কথা চিন্তা কৰি আমাৰ একো লাভ নাই। কাৰণ আনে আপোনাৰ ভাল হোৱাটো, আপোনাৰ ভাল বিচৰাটো কেতিয়াও নিবিচাৰে। কাৰণ এই পৃথিৱীখনত ভাল বিচৰা আৰু ভাল হোৱাটো অকল মা দেউতাই বিচাৰে।